প্ৰিয় শ্ৰোতা মণ্ডলী, নৱপ্ৰজন্মৰ শিল্পী মণ্টু দাসে এটি কবিতাৰ মাজেৰে আপোনালোকৰ মাজত আত্মপ্ৰকাশৰ প্ৰয়াস কৰিছে। আশা কৰোঁ ৰাইজে আদৰিব। প্ৰেমৰ বতাহে গৰুকি যোৱা কণমানি প্ৰেমিকাজনী, তোমাৰ মনত আছেনে? সৰুতে মাকৰ আঁচলত ধৰি ধৰি খোজ কাঢ়িবলৈ শিকা ছোৱালীজনীয়ে সৰু কথাতে কান্দি কান্দি ৰণ জিকা ছোৱালীজনীয়ে আজি ভৰ যৌৱনক ভৰি দিলে। নিজৰ জীৱন পথত আপোনজনক পাই পাহৰিলে তাইৰ মাক, দেউতাক, ককাই, ভাই আৰু আত্মীয় স্বজন। মায়াৰ জালত বন্দী হৈ তাই পাহৰিলে নিজক। প্ৰেমিক বন্ধুৰ সংগেই সৰ্বস্ব বুলি প্ৰেমৰ উন্মাদনাত ব্যাকুল হৈ পৰিল তাই। আপোন হ'ল তাইৰ সেই নষ্টালজি প্ৰেমিকজন। যি তাইৰ বৰ্তমান আৰু ভৱিষ্যত। পাৰিব জানো সি তাইক ঘূৰাই দিব সৰুতে পোৱা মাকৰ সেই মৰম, স্নেহ আৰু মৰমৰ মাত? পাৰিব জানো মাকৰ দৰে কোলাত লৈ নিচুকনি গীত গাব? পাৰিব জানো মাক বাপেকৰ সেই সুন্দৰণীয়া সপোনবোৰ বাস্তৱত পৰিণত কৰিব? আমাৰ মইনাজনী এদিন ডাঙৰ মানুহ হ'ব। দেশৰ মংগলৰ বাবে কাম কৰিব। নিজৰ ভৱিষ্যত নিজেই গঢ়িব। অসাৰ হ'ল সেই সুন্দৰণীয়া সপোনবোৰ। কন্যাৰ স্নেহৰ মমতাৰ পৰা বঞ্চিত সেই মাতৃয়ে আজি অনাই বনাই ঘূৰিছে পাগলৰ দৰে। অনাহাৰে কটাইছে জীৱন। সৰসজ্জাত থকা পিতৃয়েও আজি আহাৰত হৈ আছে নিজ কন্যাৰ অপেক্ষা। তাইতো জানাই আত্মীয়তাৰ প্ৰেমৰ গলিয়াবানে অন্ধকাৰ কৰিলে তাইৰ সেই কণমানি মন আৰু হৃদয়। প্ৰেমৰ বতাহে গৰকি যোৱা কণমানি প্ৰেমিকাজনী, তোমাৰ বাৰু মনত আছেনে? Audio recording Pathawati Bora.